কি খবৰ ভালে আছে আকৌ আহিলোঁ জানে ধৰিব পাৰিছে নাই আকৌ পাৰিছে ন মিছেছ বৰুৱা আকৌ তাৰমানে ইমান দিনৰ পৰা যে অনলাইনটো অহা হোৱা নাই মই আকৌ আজি ৰাতিপুৱাৰ পৰা ভাবি আছোঁ দেই মানে আপোনালোকে যদি মই অনলাইনটো আহিলে চিনি নাপায় কেনেকুৱা লাজ পাম মানে মই তাৰমানে অনলাইনটো আহোঁ লাগিয়ে থাকে জানে কিন্তু মানে ইমান যে ব্যস্ততা জানে আৰু আপোনালোকে একদম লগেই নেৰা হৈছে জানেনে কামবোৰে ৰুবিয়ে কিন্তু কৈছে জানে কৈছে বাইদেউ আপুনি যাওকচোন অনলাইনটো চবেই চিনি পাব আপোনাক চাব হয় বাৰু বাকী এইবিলাক কথা বাদ দিয়কচোন বিহু পালেহিয়ে দেখোন যা যোগাৰ কেনেকুৱা চলিছে মই যে এইবাৰ একো কৰিব পৰা নাই জানেনে বিহু বুলি মানে চাওকচোন নখকেইটা নেল পলিচ অকণমানো লগাব পৰা নাই আমাৰ আকৌ ৰুবিয়ে কৈছে বাইদেউ হেৰি নহ'লে অকণমান জেতুকা পিচি দিওঁ লগাওঁ হেৰি নখকেইটাত পাৰি নেকি কওকচোন হ'ল বুলি আৰু জেতুকা লগাব নখত আমি আকৌ সেই বিহুৰ আগদিনাখন উৰুকাৰ দিনাখন আৰু ক্লাবৰ লেডিজখিনিয়ে মানে আমি হেৰি সেই বিহু স্পেচিয়েল মানে ডিনাৰ এটা ৰাখিছোঁ চব অসমীয়া খানা জানেইতো আৰু আমি কিমান কালচাৰ্ড মানুহ আৰু মানে সেই মেহেন্দিৱালী দুজনী মাতিছোঁ জানেনে হাতত অলপ ডিজাইন আঁকি দিবলৈ এনেই প্লেইন লগোৱাতকৈ মানে ডিজাইন আঁকি দিলে ভাল লাগে আৰু মেহেন্দি জেতুকা একেইটো কথা নহয় জানো আকৌ বিহু বুলি মানে কি জানে অকণমান চুলিখিনি স্পা কৰাম বুলি ভাবিছিলোঁ কৰোৱাই হোৱা নাই জানেনে অন্যবাৰ মানে যেনে তেনে সময় মিলাই পেলাই যাওঁ এইবাৰ যে এতিয়ালৈকে যোৱা হোৱা নাই চাওকচোন কেনেকুৱা ৰাফ হৈ গৈছে চুলিখিনি সেয়ে আৰু আমাৰ আকৌ ৰুবিয়ে কৈছে বাইদেউ লাৰু পিঠা অলপ বনাওঁ নহ'লে বিহু বুলি পেলাই তাৰমানে কি জানে এই সমিতিৰ ল'ৰাবিলাকে আহি পেলাই এই লাৰু পিঠা বনোৱাৰ যে প্ৰতিযোগিতাবিলাক তালৈ মাতিছে জাজ কৰিবলৈ জানেনে সেইবিলাক কৰিলে দেখোন মানে লাৰু পিঠা তেওঁলোকে পঠিয়ায় লগত সেইকাৰণে মানে মই ভাবিছোঁ লাৰু পিঠা নবনাওঁ অকল মানে সেই কেক বনাম আৰু বাকী সেই পুডিং চুডিং তেনেকৈ বনাম আৰু হৈ যাব নহয় জানো বেছি মানে লাৰু পিঠা খোৱা মানুহো নাই নহয় আমাৰ ঘৰত জানেই আৰু ইছ ৰাম চাওকচোন কথা অথনিৰ পৰা পাতি আছোঁ মানে শাৰীখনৰ টিকেটটো লাগিয়েই থাকিলে মোৰ মানে সেই এপ্ৰিল সোমোৱাৰ পৰা আৰু কিবা পুৰণা কাপোৰ পিন্ধিবলৈ মনেই নাযায় জানেনে একদম বিহু লাগিয়ে থাকে যে সেইকাৰণে মানে নতুন কাপোৰেই পিন্ধা হয় আৰু আজি সেই শাৰীখনো নতুনেই আমাৰ আকৌ আজি ৰাতিপুৱাই মোক জোকাইছে দেই কৈছে মানে বিহুটো আহিলেই মোৰ মানে আমাৰ জোৰোণলহে মনত পৰে মই বোলো কিয় কৈছে নহয় বোলে তোমাক বোলে জোৰোণত ইমানবিলাক যে কাপোৰ যেনেকৈ দিছিলোঁ তেনেকৈ বিহুটো যে দিব লাগে জোৰোণত 10-15 যোৰমান কাপোৰ দিছিলে জানেনে এতিয়া বিহু বুলি মানে মই তেনেকৈ খোজাই নহয় কাপোৰ সেই 4-5 যোৰমানহে লওঁ আৰু এওঁকো কৈছে তেতিয়া বোলে 10 যোৰ কাপোৰৰ যিমান দাম আছিলে এতিয়া বোলে দুযোৰতে বোলে তাতকৈ বেছি দিবলগীয়া হয় এওঁ মানে সেই জমাই থাকিয়েই ভাল পায় আৰু জানে সেয়ে আৰু বাকী এওঁ আকৌ মোক কৈ আছে জানে তুমি যে যাবা যে হেৰি লাৰু পিঠা কম্পিটিশ্যনলৈ হেৰি জাজ কৰিবলৈ তুমি জানা জানো কোনটো লাৰু ভাল কোনখন পিঠা ভাল আমাৰ এওঁ যে মোক একো নাজানো বুলি ভাবে জানেনে তাৰমানে পিঠাখন যদি একদম মচককৈ যায় খাই দিলে সেইখনেই ভাল পিঠা আৰু নহয় জানো আৰু লাৰুটো অকণমান কোমল হ'ব লাগে মই আকৌ এইকেইদিন মানে সেই মিছেছ কাকতিৰ ঘৰলৈ মিছেছ শৰ্মাৰ ঘৰলৈ গৈ পেলাই লাৰু পিঠা অকণমান টেষ্ট কৰি আছোঁ আৰু টেষ্ট কৰি মানে তেওঁলোকক জাজমেণ্ট এটাও দিওঁ সেই প্ৰেক্টিছো হৈ যায় আৰু সেইকাৰণে ৰুবি মোৰ চাহকাপ আন আকৌ একদম ডিঙিটো শুকাই গৈছে সোনকালে আনচোন বাকী বহুত দেৰি কথা পাতিছোঁ যাওঁ বাৰু জানে নহ'লে বহুত দেৰি হৈ যাব তাৰমানে হেৰি যোৱাৰ আগতে কিন্তু আপোনালোকক মোৰ ফালৰ পৰা কৈ আছোঁ ৰুবিয়ে মানে একদম ততেই নিদিয়ে তাই সেইখিনিৰ পৰা দেখুৱাই আছে চাওকচোন কি কৈ আছিলোঁ যোৱাৰ আগতে মানে আপোনালোক সকলোলৈকে মোৰ আৰু ৰুবিৰ ফালৰ পৰা ৰঙালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ দেই আহিছোঁ বাৰু নমস্কাৰ পিৰিতি 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 মিঠা চিৰা দৈ পিৰিতি 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 মিঠা বুৱতী নৈ পিৰিতি 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 উৰে জীৱন থাকিবৰ মন এনেকুৱা হৈছে তাকে মই ভাবি আছোঁ এই প্ৰতিযোগিতাবিলাকলৈ যে যাম অকণমান মানে গাই দিলে অকণমান বেলেগ হ'ব আৰু বেলেগবিলাক জাজতকৈ হয় নাই ক ইছ ৰাম চাওকচোন মই মানে এইটো বন্ধ নকৰাকৈ ৰুবিৰ লগত কথা পাতিবলৈ লাগিলোঁ আহিছোঁ বাৰু দেই নমস্কাৰ